বৰনগৰ মহাবিদ্যালয় ৰচনা সৌৰভ দাস ৬০টা বছৰ অতিক্ৰম কৰি আজি বৰনগৰ মহাবিদ্যালয় হীৰক জয়ন্তী শীৰ্ষত উপনীত তাকে শুনি বৰনগৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মনত কি যে আনন্দ তাহানিৰ পৰা সকলো দিশতে আগবঢ়া বৰনগৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এইবাৰ আহি পালে বৰনগৰ মহাবিদ্যালয় হীৰক জয়ন্তী বহুতো ছাত্ৰ ছাত্ৰীৰ মনত থাকে এক সপোন কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰি যাব এখন মহাবিদ্যালয় সেইখন মহাবিদ্যালয় হ'ল বৰনগৰ মহাবিদ্যালয় বৰনগৰ মহাবিদ্যালয়ৰ ইতিহাস আমাৰ মাজত আছে আৰু থাকিব আজি যে নাই কিছুমান অতীতৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰু এইবাৰ হ'ব বৰনগৰ মহাবিদ্যালয়ত সকলো ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰুৰ মহামিলন হীৰক জয়ন্তীৰ মাজেৰে অতীতৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰুৰ কাষত আমি বৰনগৰ মহাবিদ্যালয় দীৰ্ঘায়ু কৰাৰ শপত ল'ম ধন্যবাদ